Good evening, welcome back to my channel Arna's Vlog. পোন প্ৰথমতে মই আপোনালোক সকলোকে মোৰ চেনেল Arna's Vlog লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই গধূলি সময়ত স্বাগতম জনাইছো কাৰণ ঘৰলে কেবি আনিছে ভাবিছো কেইটামান বনাম ৰাতিকে হেতু কাৰণে এতিয়া স্বাগতমটো কৰি লৈছো মোৰ চেনেললে কি বনাম দেখাম বাৰু এটা নহয় আজি মই তিনটা ৰেচিপি বনাম তিনটা মানে বনাম আৰু কেবি বনাম দেখাম বাৰু কি বনাম হেতু কাৰণে মই এতিয়া পটাপট মই আপোনাক মানে স্বাগতমটো কৰি লৈছো মোৰ চেনেলটোলে তাৰ পিছত কি বনাও দেখাই থাকিম তেনেহলেটো বেছিকৈ কওঁ নেকি বাৰু মোৰ তেনেহলেটো কিয় জানো মোৰ মুখত ইমানকৈ ওলাই থাকে নাজানো ওলাই থাকে মুখত এনি টাইম ওলাই থাকে বেছি দেৰি নকৰো ভিডিওটোৰ মাজলৈ যাওঁ যদি ভাল লাগে মোৰ ভিডিওটো চাই লাইক কৰি দিব কমেন্ট কৰিব শেয়াৰ যদি ভাল লাগে কৰিব আৰু তাৰ পিছত আৰু কি কৰিব মোৰ চেনেলটো টেংকে বজাই দিব সাবস্ক্ৰাইব কৰি দিব মানে বেল আইকনটো টেংকে বজাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেছি দেৰি নকৰো বলক ভিডিওটোৰ মাজলৈ যাওঁ আৰু ভিডিওটো মই আজি নিদো ভিডিওটো মই দিম কাইলে ৰাতি বনাম যেহেতু ৰাতি আৰু কৈ থবলৈ মোৰ মন নাযায় টোপনি ধৰে সেইকাৰণে কাইলে দিম দিনটো কিবি কৰি লম ভিডিওটো ঠিক ঠাক কৰি লম কৰি পেলাই ৰাতিকে দিম ৰাতি ইমান সময়ত দিম বলক আৰম্ভ কৰো তেনেহলে ওলাই মোৰ মুখত মানে নোৱাৰো নকওঁ বুলি ভাবিলেও মানে মুখৰ পৰা ওলাই যায় কি যে মানে নহয় এইখিনি মই লৈছো চিকেন মই আধা কেজি আছে তাৰে মই দুভাগ কৰিছো আমি চিকেনখন মানুহ বেছি নাই দুজনী অকল এটো কাৰণে দুভাগ কৰিছো বোনলেছ খিনি এইখিনি এবাৰ মই বাছি থৈ লৈছো এইখিনি বনাম মই চিলি চিকেন একদম পুৰা চিলি চিকেন মানে ক্যাপসিকাম দি পেলাই নবনাও এনে সিম্পল কে ঘৰতে বনাই চাও কেনেকুৱানো লাগে আজি ফাৰ্স্ট ট্ৰাই কৰিম আৰু এইখিনি বনাম অলপ জুল কৰি আলু চালু দি পেলাই গ্ৰেভি কৰি বনাম আৰু আছে বাকিখিনিৰ কাৰণে মাছ যিসকলে মাংস নাখায় তেওঁলোকৰ কাৰণে মাছটো মই ভুল দি বনাম তেনেহলে আজি আমাৰ ৰাতিৰ খানা এয়াই মই বনাবলৈ ষ্টাৰ্ট কৰো তেনেহলে চাই থাককচোন মইনো কেনেকৈ বনাও মাংসখিনিত মই প্ৰথমতে হালধি তাৰপিছত দুইখিনিতে হালধি তাৰপিছত অকমান মিঠাতেল অলপ নেমু এনেকৈ সানি পেলাই থৈ দিছিলোঁ দুইখিনিতে সানি থোৱা আছে পিছতহে মই ভাবিছোঁ ইমানখিনি মাংস আমি দুজনীয়ে কেনেকৈ খাম মানে অলপ বেলেগ কৰি খাওঁ সেইটো কাৰণে ইয়াৰপৰা আধা এতিয়া এটা আৰু বেলেগ গ্ৰেভি দিব লাগিব নহ'লে মই এইখিনি একো নিদিওঁ এইখিনি একে থাকক নিমখ বেছি নাছিলে অকণমান দিয়া আছিলে হালধি দিয়া আছে আৰু মিঠাতেল আৰু অলপ নেমু দিয়া আছে এতিয়া মই আৰু কি এড কৰোঁ বলকচোন চাওঁ তেনেহ'লে প্ৰথমতে মই ইয়াত এড কৰিম কৰ্ণফ্লোৰ এইটো হয় মই এইটো লৈছোঁ ইয়াৰে 1 চামুচ দিম পিছত আৰু দিব লাগিব যেহেতু সেইকাৰণে প্ৰথমতে 1 চামুচ দি লৈছোঁ আৰু অলপ মছলা এড কৰোঁ ফ্ৰাই কৰিম কাৰণে অকণমান ৰেড চিলি পাউডাৰ দিছোঁ নাম মাত্ৰ দিছোঁ বেছি নাই দিয়া আৰু অকণমান চিকেন মছলা দিছোঁ আৰু অকণমান মানে একদম মই অকণমান দিছোঁ অলপ এইটো কি আছিলে ৰ'ব এইটো আছিলে গৰম মছলা অকণমান দিছোঁ এইখিনি দি পেলাই মই নিমখটো মোৰ অলপ কম আছিলে মই নিমখ দিব লাগিব ইয়াতে নিমখ মই অলপ দিম কাৰণ মই ইয়াত চচ দিম চচবিলাকত নিমখ থাকিব সেইটো কাৰণে মই অকণমান নিমখ দিছোঁ নিমখ দিখিনি মই ভালদৰে পুনৰবাৰ সানি ল'ম মই ইয়াতে আৰু দুটামান দিবলৈ বস্তু পাহৰি গৈছিলোঁ সেইটো হৈছে অকণমান ময়দা মই হাতেৰে ৰাখিছোঁ 1 চামুচমান হ'ব এইখিনি ময়দা দিবলৈ আছিলে আৰু এটা ল'ম ইয়াত মই কণী এইটো হৈছে ঘৰৰ লোকেল কণী আমাৰ ঘৰৰ নহয় বেলেগৰ ঘৰৰ এইটো এটা কণী দিম এইটো থাকি গৈছিলোঁ দিবলৈ পাহৰি গৈছিলোঁ এতিয়া মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম লোকেল কণী এইটো চাওকচোন কুহুমটো ইমান ডাঠ দিছে এইখিনি ভালদৰে সানি ল'ব নহ'লে এনেকৈ বিজল হৈ থাকিব কণীটো নিদিলেও হয় দিলেও হয় দিবই লাগিব যে এইটো কথা নহয় আৰু আপোনালোকে ইয়াতে জালুকৰ গুড়ি দিব পাৰে
পিঠাগুড়ি দিব পাৰে, মোৰ ওচৰত সেইবিলাক নাই, যি আছে তাকে বনাইছোঁ আৰু খাবলৈ ভাল হ'লে হ'ল। বেয়া হ'লে মানে গালি খাব লাগিব, সেইকাৰণে খাবলৈ ভাল হ'লে হয় আৰু কি হয় ভগৱানে জানে, চাওঁচোন। সেইখিনি মোৰ হৈ গৈছে। প্ৰথমতে মই নিমখ চিমখ দি সানি থৈছিলোঁ, এইখিনি দিয়া নাছিলোঁ, পিছতহে মই হেৰি কৰিছোঁ বনাম বুলি। হ'ব, এইখিনি এতিয়া মই লগতে বনাম, লগে বনাই দিম। এইফালে মই কেৰাহীখন পাতি থৈছোঁ। কেৰাহীখন গৰম হোৱাত প্ৰথমতে দিছোঁ মই তেল। মই যে কি কৈ পাওঁ নহয়, মুখেৰে যি টি ওলায় মোৰ। তেল বেছি দিয়া নাই, মিঠাতেল দিছোঁ অলপ। তেলখিনি মোৰ গৰম হৈ গৈছে। এতিয়া মই মাংসখিনি এপিচ কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মাংসটো ফ্ৰাই কৰিব ভাল, গম পাইছে, মাছৰ নিচিনা নুফুটে, মানে মাছবিলাক যিমানহে ফুটে এইবোৰ নুফুটে, এইটো ভাজিবলৈ বহুত ভাল। এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। মোৰ মাংসখিনি কম, সেইকাৰণে একেবাৰে হৈ গৈছে। যদি আপোনালোকৰ বেছি হয় তেনেহ'লে ডাঙৰকৈ এখনত বনাব। এইখিনি মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া ধুনীয়াকৈ গোটেইখিনি মই থাল এখনত কাঢ়ি ল'ম। মাংসখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এখন টাৱাত জালুক, লং, ইলাচি, দালচেনিখিনি মই ৰ'ষ্ট কৰি লৈছোঁ অলপ, তাৰপিছত এইখিনি পিচিব লাগিব। আনফালে চিলি চিকেন বনাবৰ কাৰণে আদা লৈছোঁ সৰু সৰুকৈ কাটি, এটা ভোট জলকীয়া লৈছোঁ আৰু নহৰু লৈছোঁ। নহৰুখিনিয়ে মেইন চিলি চিকেনৰ মানে মোৰ মতে আৰু চিলি চিকেনৰ মানে চিকেন পিচৰ ওপৰত যিটো নহৰু লাগি থাকে, এই মজা লাগে এইটো দেখিবলৈ আৰু খাবলৈও টেষ্টি লাগে। পিঁয়াজ 5টামান লৈছোঁ, সৰু সৰু চাইজৰ, মানে এনেকৈ ডাঙৰকৈ কাটি লৈছোঁ। আনফালে এটা জালুক দিয়া মাংস জোল বনাবলৈ মই পিঁয়াজ, নহৰু, আদাখিনি পিচি লৈছোঁ। আৰু এইফালে কেৰাহীখন পাতি ল'লোঁ। পাতি তাত মই দিম প্ৰথমতে তেল, তাৰপিছত দিম মই তেজপাতৰ লগতে মই দিম 2টা শুকান জলকীয়া। শুকান জলকীয়াকেইটা পিচিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি থাকিলোঁ। এইফালে মোৰ পিঁয়াজ, নহৰু, আদা, জলকীয়া এইখিনি পিচা হৈ গ'ল, ৰেডি। এতিয়া এইখিনি অলপকৈ দি মই ভাজি ল'ম। বহুত ফুটে, ওপৰলৈকে আহে, এনেকৈ ফুটিলে ভয় লাগে, সেইকাৰণে অলপ দি পেলাই মই ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই ভাজা হৈ গ'ল। এতিয়া মই ইয়াত দিম, ভাজা হোৱা নাই, অলপ বাকী আছে আৰু, তথাপিতো হৈছে আৰু। অকণমান হালধি দিম, হালধি বেছি নিদিওঁ, কমকৈ দিছোঁ, কাৰণ মোৰ মাংসত হালধি দিয়া আছে অলৰেডি, সেইটো কাৰণে মই অলপ দিছোঁ। অলপ দি পেলাই মই আকৌ ভাজিম। এই মাংসটো অলপ ভজাৰ ওপৰতে কথা। আনফালে এইখিনি জালুকৰ গুড়িখিনি আৰু এইখিনি লং, ইলাচি, দালচেনি। এতিয়া মই ইয়াত দিম জালুক দিছোঁ 1 চামুচ আৰু অকণমান দিম। এতিয়া মই দিছোঁ মিট মছলা নহয়, চিকেন মছলা। তাৰপিছত দিছোঁ মই গৰম মছলা, আৰু এতিয়া মই দিম ৰেড চিলি পাউডাৰ। এচামুচ দিছোঁ আৰু, মানে এচামুচ হোৱা নাই, আধা চামুচমান হৈছে আৰু। এতিয়া অকণমান দিম ধনিয়া পাউডাৰ। আনফালে মই এইখিনি ভাজি ল'ম, ভাজি লৈ পেলাই ইয়াত আৰু এটা বস্তু দিম, মেইন বস্তুটো পাহৰি থাকিলোঁ মই। ইয়াত দিম মই চবগুটি অকণমান গুড়ি কৰি দিম, কিন্তু মই বেছি গুড়ি কৰিবলৈ নহ'লে। এইখিনি ভাজি পেলাই গেছ কমাই মই গুড়ি কৰিছোঁ। চবগুটি দিছোঁ, চবগুটি দি এইবাৰ প্ৰথম খাই চাম মই কেনেকুৱানো লাগে। ছাগলী মাংসত চবগুটি দিলে ভাল লাগে, কিন্তু চিকেনত মই আজি প্ৰথম দিছোঁ, চাওঁচোন খাই পেলাই ক'ম বাৰু কেনেকুৱা হৈছে। এতিয়া মিক্সি বাতিটোতে অলপ পানী হেৰি কৰি মই অকণমান পানী দি দিছোঁ। গোটেইখিনি ভালদৰে মিলি যাওক, মছলাখিনিও মিলি যাওক, ভাজ খোৱাওক ধুনীয়াকৈ। কিন্তু মছলা দিওঁতে গেছটো কমালোঁ যে, পাহৰি থাকিলোঁ গেছটো বঢ়ামহে এতিয়া, ৰ'ব। এয়া এইখিনি হৈ গৈছে। এতিয়া মই মাংসখিনি দি দিলোঁ। মাংস আৰু আলু 2টামান আছিলে, দি ভালদৰে মই ভাজি ল'ম।
মাংসখিনিত মই ঢাকোন ব্যৱহাৰ নকৰোঁ, মানে একেবাৰে লাষ্টলৈ কৰিম। ঢাকোন দিলে ভাল নহয়। তাত অনুসৰি মই নিমখ দিলোঁ, নিমখ দি লৰাই দিলোঁ। পানী অলপ দি মানে গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। দি পেলাই লাহে লাহে ভাজি থাকিম। অকণমান টাইম ল'ব, কিন্তু খাবলৈও সিমানেই ভাল হ'ব, মোৰ বিশ্বাস দেই। সেইখিনি কালাৰ চাওকচোন, চেঞ্জ হৈ গৈ আছে, দেখি খাওঁ খাওঁ লগা হৈ গৈ আছে আৰু। এইখিনি মই ভাজি থাকিম, যিমান পাৰোঁ সিমান ভাজিয়ে থাকিম। আপোনালোকে ভাজি থাকিব। আনফালে মাছো ভাজি আছোঁ। আজি মোৰ অকল ভজা কামেই, ভাজিয়ে আছোঁ সেইকাৰণে। এতিয়া মই পানী দিলোঁ। পানী অলপ অলপকৈ দি থাকিম, একেবাৰে শেষৰো দিম বাৰু পানী। মাছ ভজা হৈ গৈছে আৰু। এতিয়া মই দিছোঁ গৰম পানী। এইখিনিও উতলিবলৈ আছে, এইখিনিও কমিব। বহুত উতলি কমাম, তেতিয়াহে মানে তেতিয়া খাবলৈ ভাল হ'ব। এতিয়া মই ইয়াত দিম লং ইলাচিখিনি, গৰম মছলা মানে এইটো। এইখিনি গৰম মছলা দি দিছোঁ। দি পেলাই অকণমান ঢাকনখন দিম দেই। এতিয়া ঢাকন লগাই দিম, তাৰপিছত ৰেডি হৈ যাব আৰু। এইফালে মই ফ্ৰাই পেনখন পাতি একেখিনি মাছ ভজা তেলতে মই দিছোঁ মেথিগুটি, পাঁচফোৰণ দি পেলাই নহৰু 5 ফুটামান থেতালি ল'লোঁ, থেতালি পেলাই দি দিলোঁ। এইখিনি অকণমান ভাজি ল'লোঁ, তাৰপিছত তেজপাত দিলোঁ, দেখুওৱা নহ'লে। তাৰপিছত ভোল দিলোঁ আৰু হালধি অকণমান দিছিলোঁ, সেয়াও দেখুওৱা নহ'লে। তাৰপিছত নিমখ দিছোঁ, তেতিয়াহে বস্তুটো সিজি যাব, গলি যাব। আনফালে মই মাংসখিনি একেবাৰে হ'ব সময়তহে ঢাকিছোঁ। এতিয়া মাংস হৈছে প্ৰায় মানে মাংস হ'লেই, হৈ গ'ল। এয়া মাংস ৰেডি। আলু মোৰ ধুনীয়াকৈ সিজি গ'ল, মাংসও সিজি গ'ল। এয়া মাংস চাংস চব সিজি গ'ল, ধুনীয়া হৈছে, দেখাটো ভাল হৈছে। এইখিনি যিহেতু জালুক দি বনোৱা, অলপ জোল টাইপত বনাইছোঁ। ঢাকনখন আঁতৰাই অকণমান দেৰি গেছত দি দিলোঁ। ঢাকনখন দি দিলোঁ, দি পেলাই অফ কৰি দিলোঁ। আনফালে ভোলত মই জালুক দিছোঁ 1 চামুচ। 1 চামুচ আৰু অকণ দিলোঁ। এই চব জালুকে বনাম, চবফালে জালুক। এইখিনি ভোলখিনি ধুনীয়া হৈ গৈছে। আনফালে অথনি মই মাংস ফ্ৰাই কৰা কেৰাহীখন একেখিনি তেলতে মই এইখিনি গোটেইখিনি দি দিম। দি পেলাই অকণ ভাজি ল'ম। এনেকৈ ফেন উঠি গৈছে কাৰণ মই মাংসখিনি ফ্ৰাই কৰাৰ আগত মাংসখিনিত মই কণী এটা ভাঙি ফেটি মানে ধুনীয়াকৈ মেৰিনেট কৰি লৈছিলোঁ। সেইকাৰণে তেনেকৈ ফ্ৰাই কৰাৰ কাৰণে ফেনটো থাকি গৈছে। তাতে মই মছলা দিলোঁ, ৰেড চিলি, অকণমান চিকেন মছলা আৰু অকণমান গৰম মছলা দিছোঁ। আৰু ইয়াত মই অকণমান দিছোঁ ধনিয়া পাউডাৰ, আৰু বেলেগ একো নিদিওঁ ইয়াত। এইখিনি মই ভালদৰে ভাজি ল'ম, মানে পূৰা নাভাজোঁ, পিঁয়াজটো এতিয়া সিজালৈকে নাভাজোঁ, কিন্তু মেল খাই যোৱালৈকে ভাজিম, যিটো এনেকৈ অলপ অলপ এৰ খাই যাব তেনেকৈ। ইয়াতে অকণমান দিছোঁ জালুক। ইয়াতে কেপচিকাম দিব পাৰে, যিহেতু চিলি চিকেন কেপচিকামটো দিয়ে, কিন্তু মই দিয়া নাই। আৰু এতিয়া পিঁয়াজখিনি অকণমান ভাজাৰ পিছতে মই মাংসখিনি দি দিলোঁ। মাংস বেছি নাছিলে দেখিছে। আৰু নিমখ দিছোঁ। নিমখ কিন্তু দিওঁতে সাৱধান, কাৰণ ইয়াত মই চচ ব্যৱহাৰ কৰিম, 2টা চচ থাকিব। সেইটো কাৰণে চচত নিমখ থাকেই, মাংসটো নিমখ সোমাই আছিলে ভাজোঁতে, সেইটো কাৰণে নিমখটো কমকৈ দিব। এইটো টমেটো চচ দিলোঁ, আৰু এতিয়া দিম মই চয়া চচ। মই 2টা চচে দিম, আৰু কিবা দিব পাৰে, আৰু মই নিদিওঁ। এইখিনি ভুল হৈ গৈছে। এতিয়া মই মাছটো দি দিছোঁ। তিনি পিচ মাছ দিম আৰু এপিচ ফ্ৰাই কৰি থৈ দিম। এইফালে মই ইয়াত কৰ্ণফ্ল'ৰ লৈছোঁ, 2 চামুচ কৰ্ণফ্ল'ৰ ল'ম। চামুচখনত নাহিছে,
পলিথিনৰ ভিতৰত সোমাই আছে যে 2 চামুচ দিম কৰ্ণফ্ল'ৰ 2 চামুচ দি ঠাণ্ডা পানী দি ভালদৰে মই গুলি ল'ম মিলাই ল'ম এতিয়া এফালে মোৰ এইখিনি হৈ গৈছে দেখাত কি ধুনীয়া লাগিছে গোন্ধটো ইমান ধুনীয়া আহিছে সসখিনি দিলে গোন্ধটো ভাল আহিবই এতিয়া মই ইয়াত দিম কৰ্ণফ্ল'ৰখিনি এতিয়া গ্ৰেভিটো হৈ যাব এইখিনি দি পেলাই মই ভালদৰে লৰাই দিম আনফালে মাছৰ জোলো মোৰ প্ৰায় হৈছেগে আৰু এইখিনি মোৰ চিলি চিকেন এতিয়া মই ওপৰত দি দিছোঁ এনেকৈ 2 খিলামান পাত কাটি দিছোঁ তাৰপিছত গেছটো অফ কৰি দিলোঁ এইখিনি চিলি চিকেন খাবলৈ কেনেকুৱা টেষ্টি হৈছিলে আপোনালোকে ট্ৰাই কৰিব প্লিজ একদম হোটেলৰ নিচিনা এটা মানে হোটেলৰ নিচিনা এটা টেষ্ট পাব কিন্তু মই কেপচিকাম দিয়া নাই কেপচিকামটো মই হোটেলত দিলেও মই নাখাওঁ মই বাছি থওঁ বেয়া পাওঁ সেইকাৰণে দিয়াও নাই আৰু ঘৰত নাইও দিয়াও নাছিলোঁ সেইকাৰণে এইখিনি কেনেকুৱা ধুনীয়া হৈছে মানে মই এনেকৈ ফটো চাই ক'ব নোৱাৰোঁ আপোনালোকে খালে গম পাব এবাৰ এনেকৈ বনাই খাই চাব আৰু ওপৰত নহৰুখিনি লাগি আছে চাওকচোন কি ধুনীয়া লাগিছে আনফালে মোৰ মাছৰ জোল এইখিনি এইখিনি মাছৰ জোল আৰু ইফালে জালুক দিয়া মাংস এইখিনি হৈছে মোৰ জালুক দিয়া মাংস গোটেইখিনি খাবলৈ বিৰাট টেষ্টি হৈছিলে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি শ্বেয়াৰ কৰা যোগ্য বুলি ভাবে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলে বাই বাই মই গোটেইখিনি বস্তু অলপ টেষ্ট কৰি পেলাই আপোনালোকক কৈছোঁ খাবলৈ বহুত ধুনীয়া হৈছিলে চিলি চিকেনখিনি যে মই কি ক'ম এনেকুৱা টেষ্টি লাগিছিলে মানে হোটেলত খোৱা নিচিনাই লাগিছিলে আৰু জালুক দিয়া মাংসখিনি আৰু চব গুটি দিলে বেয়া নালাগে খাবলৈ ভাল লাগে আপোনালোকে চব গুটি দি খাই চাবচোন আৰু মাছখিনিও কি মজা লাগিছিলে গোটেইখিনি বহুত টেষ্টি হৈছিলে যদি ভাল লাগিলে মোক কমেণ্ট কৰি প্লিজ জনাব আপোনালোকেও বনাই চাব বাই বাই